গাইজ আজি আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকৰ আগত আমি গৈ আছোঁ আজি ৰাণী হৈ কেনে শ্বিলং। চ' আমাৰ লগত কোন কোন আছে, এইটো আকাশ দৈমাৰী আছে, লগতে পাৰ আছে, পাৰুল আছে, এইখন আমাৰ চন্দনৰ হান্তাৰ, এইটো গৌৰৱ, এইটো ৰম্পী চাপৰি, এইখন গৌৰৱৰ স্কুটি। চ' আমিকেইটাই মানে 2-3 মাহমান পিছত আমি চব বেলেগ বেলেগ হৈয়ে যাম আৰু ন। সেইকাৰণে আজি মানে এটা মজাকৈ ৰাইড এটা মাৰি আহোঁ বুলি ভাবিছোঁ। তাতে আজি চানডেও হয়। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' লেটছ গ' গাইজ। গাইজ আমি আহি বৰ্তমান এইখিনি জেগাখিনিৰ নামটো নাজানো, বাট মানে আমি মেঘালয় এণ্টাৰ কৰিম আৰু বেছি টাইম নাই। এয়া আমাৰ লেফ্ট চাইডে পাহাৰ। চ' ইয়াতে আমি অকণমান কিবা চিপছ কিনি লওঁ তাতে খাবৰ কাৰণে। কি মজা লোকেশ্যনত আহিছোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইফালে। চ' ভাল লাগিব, হপ চাই লওঁ। দোকানৰ পৰা যাব ওলালোঁ, বস্তু লৈ ল'লোঁ, কিবা কিবি চানা টানা চিপছ কিবা লৈছোঁ। বাকী আমি এতিয়া যাব ওলাইছোঁ। ঐ চন্দন বাইক ষ্টাৰ্ট দে, চন্দন বাইক ষ্টাৰ্ট দে, মোক 10 টকা মাৰ। বঢ়িয়াকৈ আমি এতিয়া ওলাওঁ আৰু। আমাৰ এতিয়া ফটো ছেশ্যন চলি আছে। এইটো আমাৰ কেমেৰা, এইটো আমাৰ চাপৰি মডেল। গৌৰৱে ফটো উঠাই আছে, তাৰে কেমেৰা। ইফালে ৰ'বা, ইফালে আছে আমাৰ বাইক স্কুটিখিনি। আৰু লোকেশ্যন চাওক না, লোকেশ্যন চাওক, ৰাস্তা চাওক কি ধুনীয়া। আৰু 5 কিলোমিটাৰমান গ'লে আমি মেঘালয় পাম। এইটো এইবাৰ আৰু এটা মডেল বনিছে। টায়াৰটো তোৰ ক্ষয় যোৱা নাই, টায়াৰটো তোৰ কি হৈছে জান, 8 চকাটোতো গৈছে, পিছ চকাটো তোৰ কি হৈছে মই কৈছোঁ, কিবা এটা বস্তু লাগিছে। পিছ চকাটো আছোন এই চাইডখিনি গৈছে, কিন্তু হেৰি হোৱা নাই, গৈছে বাৰু টায়াৰটো তোৰ চেঞ্জ কৰিবলগীয়া হৈ গৈছে। নাই হোৱা নাই আৰু কিমান চলিব? পিছ চকাটো আৰু 5,000 মান চলাৰ পিছত চেঞ্জ কৰিবি, তাৰ আগ চকাটো 20-25 হাজাৰ চলি যাব দে। গাইজ এইটো আছাম আৰু মেঘালয়ৰ বৰ্ডাৰ। ৰাণী ছাইডৰ পৰা আহিলে, যিটো একলেণ্ডৰ আমাৰ ৰাস্তা হয়, সেইটো ছাইডৰ পৰা আহিলে এইটো মেঘালয় বৰ্ডাৰ চাওঁ। এইটো বৰ্ডাৰ। আমি এতিয়া কমেও গুৱাহাটীৰ পৰা 60-70 কিলোমিটাৰমান আহিলোঁ। এইটোৱে আৰু বৰ্ডাৰ। এতিয়া আমি লাহে লাহে পাহাৰত উঠিম। গাইজ আমি মেঘালয় এণ্টাৰ কৰিলোঁ। এতিয়া মজা পাহাৰ পাই থাকিম, মজা ভিউ পাই থাকিম। গাইজ কিয়া হুৱা পাহাৰত কিমান ফটো উঠিম আৰু ওপৰত উঠিবা।
আমি আহি বৰ্তমান কিবা এটা ভিউ পইণ্ট পাইছোঁ। চ' এইটো চাওক, এইটো ফটো উঠি আছে, এইটো ফ্ৰেমটো চাওক না আপোনালোকে, কি মজা লোকেশ্যন। জঁপিয়াই দিওঁ নেকি ইয়াৰ পৰা, এনেকুৱা লাগিছে। কি মজা লোকেশ্যন চাওক, মজা মজা। আমি চাগে আৰু ইয়াৰ পৰাই ওলাম। কি মজা লোকেশ্যনত আহিছোঁ, আৰু ইফালে ৰাস্তা চাওক। সেয়া আৰু মজা জেগা আৰু এইবিলাক। মানুহবিলাক কেনেকুৱা নাজানো ইয়াৰে, কিন্তু জেগাটো ভাল লাগিল। মেঘালয়ৰ মানুহ এনেও কিমানটোনো আৰু নকওঁ, আপোনাৰ বুজি পাই গৈছে আৰু চাগে। তো গাইজ আমি ইয়াতে ফটো চটো উঠিলোঁ বঢ়িয়াকৈ, আৰু ইয়াৰ পৰাই ওলাম চাগে। চ' চাই লওক পিছফালে ভিউটো, কি মজা ভিউ। আনিনি যাম, আনিনি মাৰিম মই, চন্দন আৰু মই আনিনি যাম। চন্দন আৰু মই আনিনি ফিক্স। এয়ে আৰু হৈ গ'ল আৰু। সিফালে আকৌ ইহঁতে ফটো উঠি আছে, আমাৰ দৈমাৰী মেইন মডেল ন। দে আৰু ৰম্পি, কেনেকুৱা লাগিল ট্ৰিপটো? গমেই পোৱা নাই, ভালে লাগিছে। বহুত দূৰ আহিল এতিয়ালৈকে, কমেও 90 কিলোমিটাৰমান আহিল। নাই অহা 70 মানটো আহিছোঁ। লাহে লাহে আহিছোঁ কাৰণে, পাহাৰৰ কাৰণে ইমান কিবা লগা নাই। ভোক লাগিছে, মই ৰাতিপুৱা মেগীয়ে খাইছোঁ, ভাত চাত খোৱা নাই। মই যে একোৱে খোৱা নাই। চন্দন কেনেকুৱা লাগিলে? মজা মজা। পাৰুল কেনেকুৱা? ভাল লাগিছে কুণালক চব ধন্যবাদটো কুণালক। আৰে কেচি ৰাইডাৰৰ লগত আহিলে চব মজাই লাগিব, হয়নে নাই? হয়নে নাই চন্দন? গাইজ আমি বৰ্তমান ATM-ত SBIত পইচা উলিয়াই ল'লোঁ। মানে ইয়াতে কেছ লাগে, অনলাইন চনলাইন নাই। মজাকৈ 5,000 মান টকা উলিয়াই ল'লোঁ। এতিয়া বঢ়িয়াকৈ ইয়াৰ চন্দনৰ বাইকতো তেল ভৰাব লাগিব, মোৰ স্কুটিতে গোটেইখনতে তেল ভৰাব লাগিব এতিয়া। তো গৌৰৱ, এই ট্ৰিপটো কেনেকুৱা লাগিছে? ভাল লাগিছে। কেচি ৰাইডাৰৰ লগত আহিলে ভাল লাগিব। ভাল লগা নাই, কুণালে ভাল এটা ভিউ পইণ্ট ভাল জেগা লৈ যাব পৰা নাই। ভাল লাগিব। মই খানা নোখোৱা নহয়, মোৰ পইচা গছত লাগিছে। আমি একদম গাঁও এখনৰ ভিতৰত কমেও 5 কিলোমিটাৰ সোমাই আহি কেনে ইয়াতে কিবা এখন ৰেষ্টুৰেণ্ট পাইছোঁ। কিবা বোলে ৰেষ্টুৰেণ্ট আছে আৰু ইয়াতে সোমাই আছে। এইটো ৰাস্তা দি আহিছোঁ আমি, গলি ৰাস্তাত। আৰু ইয়াতে এটা বস্তু ভাল, চব অসমীয়া মানুহ মানে আপোনাৰ মানে মেক্সিমাম 90% মানুহে অসমীয়া, চবেই অসমীয়া বুজি পায়। এতিয়া ভাল লাগিছে। তেওঁলোকে আমাক বঢ়িয়াকৈ লোকেশ্যন দি দিছে, আমি আহি গৈছোঁ। এইখন চাগে ৰেষ্টুৰেণ্ট, এইখন। ইয়াৰ ওপৰত বোলে কিবা লেক আছে, পাহাৰৰ ওপৰত। কি লেক এইটো চাওকচোন, ৱে টু জাচুবুৰা লেক। নাযাওঁ দিয়া ডাৰ্লিং, ইমান ওপৰত যাব আমাৰ জোচ নাই। बस हवा निकल गई। এখন ৰেষ্টুৰেণ্ট। ভাত খাম, ভোক লাগছি মোৰ। কি পায় ইয়াতে? চিকেন চাও আছে। গাইজ আমি ভাত অৰ্ডাৰ দিলোঁ। চন্দন আৰু মই ভাত খাম, আৰু গাহৰি মাংস 1 প্লেট 12 পিচ থাকে। চন্দন আৰু মই ভাত খাম, সেইটো চন্দন। আৰু ইহঁতে বোলে চবে চিকেন চাও খাব। মোৰ অলপ ভোক লাগিছে মানে, সেইটো কাৰণে মই খাওঁ। কিন্তু ৰেষ্টুৰেণ্টখন ধুনীয়া, লোকেশ্যনটোও ধুনীয়া দেই। চাওমিন আহি গ'ল, এতিয়া আমি চাওমিনত হাংগামা দিম। হয় ক'ত চাওমিন দে মোক দে। চাওঁ এই মজা বনাইছে। চাওঁ এচামুচ খুৱাই দে। ফটো উঠাম তো। গাহৰি খাওঁ বুলি তাত গুচি গৈছে, খবৰ হৈছে। গাইজ এইটো আমাৰ ভাত আৰু পৰ্ক আহি গ'ল, আমি বঢ়িয়াকৈ খাম। পৰ্ক ড্ৰাই ফ্ৰাই অৰ্ডাৰ দিছোঁ, খাম এতিয়া। আমি খানা চানা খালোঁ। চ' কিবা এটা ওচৰতে ওপৰত কিবা অকণমান ওপৰত এটা লেক এটা আছে, লেকটো চাব আহিছোঁ। দিয়ক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এতিয়া আমি যাওঁ আৰু গুৱাহাটী, আন্ধাৰত আৰু কি ভ্লগ বনাম। সেইটো কাৰণে আকৌ এটা নতুন ভিডিঅ'ৰ লগত পুনৰ আপোনালোকক লগ পাম। তামোল খাইছোঁ শ্বিলঙত আহি। কুৱাই নাখালে কেনেকৈ, কুৱাই বুলি কয়, কুৱাই নাখালে কেনেকৈ হ'ব। সেইকাৰণে তামোল মেইন। মই গুটখা নাখাওঁ, চিগাৰেট মদ ভাং নাখাওঁ, সেইকাৰণে তামোল খাওঁ। তামোলৰ নিচাটো ভাল লাগে। চ' সেয়াই আৰু ভাল লাগিল। আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম। টিল দেন বাই বাই, টাটা, হেভ এ নাইচ ডে, বাই বাই।